গৌৰৱ গগৈৰ পৰা 50,000 টকা টিকটৰ টকা ঘূৰাই বিচাৰিলে লুইত কুমাৰ বৰ্মনে। দিছপুৰ সমষ্টিৰ পৰা টিকট বিচাৰি কৰিছিল আবেদন লুইত কুমাৰ বৰ্মনে, কিন্তু টিকট নোপোৱাত গৌৰৱ গগৈৰ পৰা 50,000 টকাৰ আবেদন মাচুল ঘূৰাই বিচাৰে লুইত কুমাৰ বৰ্মনে। সামাজিক মাধ্যমত এটা দীঘলীয়া পোষ্ট, ইটোৰ পিছত সিটো পোষ্ট লুইত কুমাৰ বৰ্মনে, আৰু লুইত কুমাৰ বৰ্মনে লিখিছে, গৌৰৱ গগৈৰ নিকা ভাৱমূৰ্তি দেখিয়ে কংগ্ৰেছৰ পৰা টিকট বিচাৰিছিলোঁ। সকলোকে টিকট দিব যে পাৰি সেয়া কোনো সভাপতিয়ে নোৱাৰে, আৰু এইটো সৰ্বজনবিদিত বুলি মন্তব্য বা সামাজিক মাধ্যমত টিকা পৰিলক্ষিত হৈছে। কিন্তু সভাপতি এজনে কাৰোৰে ফোন নধৰে, কাৰোৰে মেছেজৰ উত্তৰ নিদিয়ে। তেনেকৈ কেনেকৈ দল চলাব পাৰিব বুলি প্ৰশ্ন লুইত কুমাৰ বৰ্মনৰ। সাধাৰণ ৰাইজক বাদ দিয়ক, দলৰ মানুহৰে ফোন নধৰে গৌৰৱ গগৈ। দলৰ কৰ্মীসকলে কাৰো দৰমহা নলয় যে তেওঁ যে ফোন নধৰিব বা মেছেজৰ উত্তৰ নিদিব। দলৰ পৰা প্ৰাৰ্থিত্ব বিচৰা লোকসকলক তেওঁ এবাৰ লগ কৰিছেনে বুলি প্ৰশ্ন উত্থাপন কৰিছে লুইত কুমাৰ বৰ্মনে। তেওঁ কাৰোবাক কৈছেনে চবকে টিকট দিয়া সম্ভৱ নহয়, গতিকে আপোনালোকে লাগক দলৰ হৈ, চৰকাৰৰ হলে সংস্থাপিত কৰি নিজৰ মানুহ কেইজনক যদি লগ কৰিছে নাজানো, কিন্তু সাধাৰণ কৰ্মীক এবাৰো লগ কৰা নাই সাংসদ গৌৰৱ গগৈ। এবাৰ বিজেপিৰ জয় মই অৱস্থাত থকাৰ পিছতো পৰিত্ৰাণ বিচাৰিহে আদৰ্শগত কাৰণত টিকট বিচাৰিছিলোঁ, কিন্তু যদি টিকট নিদিয়ে তেন্তে প্ৰাৰ্থিত্ববোৰৰ ইমান খৰচ কৰাব নালাগিছিল বুলি মন্তব্য। ৰকিবুল হুছেইন বা প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ অসমৰ সমাজৰ প্ৰতি কি অৰিহণা আছে যে টিকট দিছে? দুদিন পূৰ্বে কংগ্ৰেছৰ যি প্ৰাৰ্থী প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ পালে, আৰু প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ পিছতে কিন্তু সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে যে কংগ্ৰেছে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰিব বিচাৰিছে নেকি। আৰু তাৰ পিছতে কিন্তু এগৰাকী ভুক্তভোগী কংগ্ৰেছৰ কৰ্মী হৈ যিহেতুকে তেওঁ কাম কৰি আছিল লুইত কুমাৰ বৰ্মন, আৰু তেওঁ সামাজিক মাধ্যম যোগে লিখিছে যে ৰকিবুল হুছেইন বা প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰৰ অসমৰ সমাজৰ প্ৰতি কি অৰিহণা আছে, যে প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ আৰু ৰকিবুল হুছেইনৰ পুত্ৰ সমান্তৰালকৈ দেৱব্ৰত শইকীয়াৰ পুত্ৰও লাভ কৰিছে টিকট। আৰু তেনে সময়ছোৱাত প্ৰশ্ন কৰিছে লুইত কুমাৰ বৰ্মনে যে সমাজৰ প্ৰতি কি অৰিহণা আছে এওঁলোকৰ। আৰু গৌৰৱ গগৈ ডাঙৰীয়া, আপুনি দলটো পুৰা ধ্বংস কৰি দিয়ক মাত্ৰ নিজৰ ইগৰ বাবে বুলি সামাজিক মাধ্যমত বিশেষ দীঘলীয়া পোষ্ট লিখা পৰিলক্ষিত হৈছে লুইত কুমাৰ বৰ্মনে।